নমস্কাৰ বন্ধুবান্ধৱীসকল, এইটো মোৰ চেনেল শিৱাশিষ গোস্বামী। আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি যাম যোৰহাট জিলাৰ ঠেঙাল মিউজিয়ামত। তাৰে ৰাতি এটি সৰু দৃশ্যাংশ আপোনালোকক দেখাবলৈ লৈছোঁ। আৰু এই মোৰ চেনেলটোত আপোনালোকে সৰু সুৰা বিভিন্ন ধৰণৰ শ্বৰ্ট ফিল্ম বা অন্যান্য বিভিন্ন জেগাৰ ভ্লগ সকলোখিনি দেখিবলৈ পাব। প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু লগতে বেল আইকনটো দবাই দিব মোৰ বিভিন্ন ধৰণৰ ভিডিঅ' নটিফিকেশ্যনৰ বাবে। আৰু প্লিজ ভিডিঅ'টো শেষলৈকে চাই থাকক। প্ৰথমতে আপোনালোকক বাহিৰখন কেনেকুৱা তাক দেখাবলৈ অলপ চেষ্টা কৰিছোঁ। তাৰপিছত আমি যাম ভিতৰৰ ভাগলৈ। এতিয়া মই ভিতৰত কি আছে তাক দেখাবলৈ চেষ্টা কৰিম। পিছ ভিডিঅ'টো শেষলৈকে চাব। এইটো হৈছে গ্ৰাউণ্ড ফ্ল'ৰ। ইয়াত আপোনালোকে দেখিছে যে বাঁহেৰে এই মহ দুটা কিমান সুন্দৰকৈ সজোৱা হৈছে। আৰু ইয়াত ভিন্ন জনজাতিৰ লগতে ঠেঙালসকলৰ বিভিন্ন সাজপাৰসমূহ ইয়াত সংৰক্ষণ কৰা হৈছে। এইটো হৈছে ফাৰ্ষ্ট ফ্ল'ৰ আৰু ইয়াত আপোনালোকে এনেধৰণৰ বাঁহেৰে সজোৱা মূৰ্তি দেখিবলৈ পাইছে। আৰু ক্ষমা কৰিব যে মই মেইন সংগ্ৰহালয়টো দেখাব নোৱাৰিলোঁ, কাৰণ তাত ভিডিঅ' এলাউ নাই। ইয়াৰ উপৰি ইয়াত এনজয়মেণ্টৰ কাৰণে বহুতো খেলা ধূলা বস্তু পাব। ইয়াত 2D ডিছপ্লে চোৱাৰ সুবিধা আছে আৰু এটা ভূতৰ হল আছে, তালৈও আপোনালোক যাব পাৰিব।